কিমাননো কিতাপ পঢ়ি থাকিম আৰু দেই বিয়া পাতিছিলোঁ ল'ৰা দুটালে ভাবিছিলোঁ বোৱাৰীৰ লগত সুখে শান্তি অকণমান কটাম এজনী বোৱাৰীও যদি দেখিবলৈ পালোহেঁতেন ঘৰখনত থাকিবলৈ সময় নাই তাহাঁতৰ খোৱা বোৱা কৰোঁ চব মানে মই ভাবিছিলোঁ বিয়াখন পাতি তাহাঁতৰ হাতে এসাঁজ খাম ভাল ধৰণে থাকিম তাহাঁতি আকৌ ক'লৈনো যায় আৰু কিতাপ পঢ়ি মোৰ আমনি লাগি গৈছেগৈ আৰু যে দেখিবলৈ নাইকিয়া হ'ল ভিতৰতে সোমাই কি কৰে আৰু ঘৰৰ কাম কৰিব লাগে বুলি খবৰে নাই এজনী আকৌ কি এইবোৰ কি মল শ্বপিং নে ফপিং সেইখনলৈ যায় গৈ পেলাই সেইখনৰ পৰা আহিব ৰাতি এডোখৰ কেতিয়াবা আকৌ দিন দুপৰতে আহিব কেতিয়াবা এডোখৰতে আহিব মোক সুখ নহ'ল আৰু জীৱনত মোক সুখ এনো ইমান খটখটাই থাকে একো এটা কৰিব নোৱাৰোঁ মানে কিনো কৰি থাকে জানো এই বুঢ়ীজনীয়ে দৰাখন খোলোতে ইমান টাইম কৰে ইমান দৰাখন খোলোতে দেৰি কৰিব জক পানী এগিলাচ আনক বহুত ভাগৰ লাগি আহিছে তাই দিনৰ দিনটো ঘৰত নাথাকে তাই আহিয়ে মোক কামত লগাইছে পানী গিলাচ তাই নিজেও লৈ খাব নোৱাৰে ইমান কামত দিদি হৈ আছে নিছোঁ পানীকণ আনোতে ইমান দেৰি কৰি মই নিজে আনি খাব পাৰিলোহেঁতেন দেই সঁচাকে তই যদি আনি খাব পাৰ আনি নললি কেলে নেখাওঁ দিয়ক আপুনি না পানী নিজে লৈ খাওঁ নে বৰ কথা ক'ৰবাৰ পৰা আহিবি আহিয়ে খালে অৰ্ডাৰ ৰুমটো ঠিক কৰি থাকোঁতে গোটেই দিনটো পাৰ হয় দেই মই যে একো কাম কৰিবলৈ সময় নাপাওঁ কি যে আৰু কাম আৰু দেই এইবোৰ এনেকৈ ভাল লগা নাই এনেকেও ভাল লগা নাই ভোকো লাগিছে পাই মায়ে ভাত বনালে নাই জানো এনেকেই ভাল লাগিছে মা ভাত বনালে নে মোৰ বৰ ভোক লাগিছে পাই মাৰৰ পৰা মোক চাকৰণী আনিছিলি কালিয়ে পানী দি থৈছোঁ ভাত খালে খাগে নাখালে নাই পানী দিয়া ভাত নাখাওঁ নাখাওঁ যদি বনাই খাগে ভিতৰত সোমাই কি কৰ তইহে জান মোৰ সময় নাই মই ভাত বনাব নোৱাৰোঁ ভাত খালেও খাবি নাখালেও নাই মই বনাব নোৱাৰোঁ মই নিজেও নাখাওঁ নহ'লেকো নোখোৱাওঁ মোৰ ইমান চাকৰ পাইছ সিহঁতি মোক চম্পা বাইদেউ বগী কি কৰিছিলে এইখিনিতে বহি আছোঁ কৰিবিনো কি আৰু বৰ বতাহ বতাহ পাই এখন নাপায় কিনো কৰি আছ এইখন কি চাই আছ এইখন কিতাপ এখনকে চাই আছোঁ তই ক'ৰবাত গৈছিলি নি এই অকণমান এফালৰ পৰা আহিলোগৈ মই বোলো সেই চম্পা ওচৰত অকণমান সোমাই যাওঁচোন ভালে কৰিলি আকৌ ভাত খালি নাই ভাত নাই খোৱা এজনী সেয়া ক'ৰ পৰা সোমাইছেহি আৰু এজনীয়ে ভিতৰতনো কি কৈছে ক'ব ন গিয়েক ওলাই যাবহে যোৱা মাত্ৰকে ভিতৰত সোমাই কি কৰে আৰু কৈছে কাম বন কৰে নাই কাম আৰু কি কৰিব কাম আৰু মই কৰোঁতে মোৰ মানে তই দেখিছই ন মোৰ অৱস্থা কি হৈছে অৱস্থা নাই কাম নকবি আৰু মই ভাবিছিলোঁ সুখ পাম ল'ৰা দুটালৈ বিয়া পাতি এতিয়া মোৰ ক'লেনো বহুত কথা ওলায়ো দুইজনীয়ে কি নকবি আৰু দুইজনীয়ে কি মোক পানী খুৱাই দিছে আৰু দুইজনীয়ে সেইকাৰণে তই তেওঁক একদম কিবা বুলি গৈ বুলি তাকেহে পিছে বোৱাৰীজনী ঘৰত আছে নাই আছে এজনী ক'ৰ পৰা আহি বিচনাত পৰি আছে ইজনীও চাগে বিচনাতে পৰি আছে আৰু কৰিব কি মাকৰ ঘৰত তাকে শিকি আহিলে কাম এখন নকৰে চাগে আজিকালি বোৱাৰীবোৰ শাহুৱতী হৈ পেলাই কামবোৰ কৰাব মোবাইল এটা লৈ পেলাই বিচনাত তাকে এই ল'ৰা তুলি এই বোৱাৰী সুখ পাম বুলি ভবাতকে ছোৱালী 10জনীমান পোৱাই ছোৱালী গম পাওঁ নে তেতিয়া ইজনী ঘৰত এসাঁজ সিজনী ঘৰত এসাঁজ খাব পাৰি তাকে বিহুৱে সকাতে কৰিও দিবহি কিবা এখন আহি দিবহিও দিবহিও কামখনো কৰিব বুজিছ নাই সেইকাৰণে তোৰ বৰ কপাল ভাল তোৰ যে ছোৱালী দুজনী তোৰ কপাল মোৰ বিলাই দেখিছ নহয় এতিয়া ভাতেকে খোৱা নাই গম পাৱ নাই তই আনে মানে ঘৰত ফুৰিব যায় বোৱাৰীজনীটো শান্তি নাই নকবি আৰু বুজিছ নাই সুখ শান্তি নাই আৰু এইবিলাকৰ পৰা
সুখ শান্তি নাই আৰু মোৰ আৰু জীৱনত সুখ নহয় আৰু যদি তই ভাত খোৱা নাই বৈ আমাৰ ঘৰতে ভাত কিমান খাওঁ ময়ো খোৱা নাই তইও খাবি বৈ ব'ল ব'ল যাওঁ ব'ল এইবোৰক খোৱাবলৈও নাই নিজে ব'ল তহঁতৰ ঘৰতে এসাঁজ খাওঁগৈ বৈ 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 খালি এই বোৱাৰীজনী আকৌ শুনিলে আকৌ তোৰ বান্ধি দিব নি নোৱাৰে দিব ব'ল ব'ল কথা কৈ দিব নি নহয় নাই ক'লে ক'ব মায়ে খবৰ নাই মাকক